Hey dosto, welcome to my YouTube channel Hirox Vlog. আজি আমি আহিছো এই কুচিয়া মাৰিবলৈ। তো বলক আমাৰ লগত ভিডিঅ'টো এনজয় কৰক। এইটো ফাৰ্ষ্ট কুচিয়া পালোঁ, কিন্তু আপোনালোকক মাৰাটো পিছত দেখুৱাম। তো বলক আমাৰ লগত কুচিয়া মাৰিব যাওঁ। তাত মাৰি আছে দেখিছে কুকুৰা। চাওঁ ওলাইছোঁ ময়ো। কিমান সৰু পোৱালি এইটো কুচিয়া পাই গ'লো আমি। এইটো চাওক কুচিয়া। বন্তাল উঠাই দিওঁ এইটো ফচি গ'ল কুচিয়া আৰু কেইটা পাওঁ ঠিক নাই। তো বলক চাই থাকক। পোক খাব এতিয়া গছতে পৰে পোকটো এতিয়া চিঙলি মাছ বহুত আছে বুজিছে এইবাৰ সেইকাৰণে ইয়াত সোমাই আছে পানীটো ঘোলা কাৰণে অলপ বস্তু দেখিব পৰা নাই এতিয়া ভালদৰে নহ'লে ধুনীয়া দেখা পালোঁ আপোনালোকেও যদি কেতিয়াবা মাৰিছে ন এনেকৈ কমেণ্ট এটা কৰি দিব, জনাই দিব। Hey dosto, welcome to my YouTube channel. Hey dosto, আজি আমি কুচিয়া মাৰিবলৈ আহিছোঁ। তো কুচিয়া পাইছোঁ এটা দুটা। আজি কিন্তু মই জীৱনত প্ৰথমবাৰ আহিছোঁ, মানে কুচিয়া মাৰি কেনেকুৱা লাগে কি হয় আজি এক্সপিৰিয়েঞ্চ অকণ লৈ ল'লোঁ। মানে কেতিয়াও মাৰি পোৱা নাই ন এইটো বস্তু। আজি আহিয়ে যেন কি পালোঁ জানো, এই দুটা পাইছোঁ। চাওক এই দুটা, এইটো চেঙেলী এটা পাইছোঁ, একদম মজা চেঙেলী কিন্তু, আৰু সৰু পোৱালি কুচিয়া এটা পাইছোঁ। তো আপোনালোকেও চাই থাকক, ভিডিঅ'টো এনজয় কৰক। তো বলক আৰু কি পাওঁ চাওঁগৈ। আমাৰ হিৰক দিয়া আপোনালোকক চব খবৰ দি দিব ন নাই কেতিয়াবা কাপি দিয়া শুদ্ধ হৈ যাব পাৰে মাছ পাইছোঁ যে মাৰিব পৰা নাই, বেয়া লাগি আছে। আমাৰ অস্ত্ৰপাত চাওক। কি বস্তু কমেণ্ট কৰি জনাই দিব। নাইকিয়া হ'বলৈ প্ৰব্লেম হৈ যাব। এইটো কি গৰৈ? এইটো গৰৈ, এটা চেঙেলী এটা গৰৈ। আমি চাই আছোঁ দুইটাক লৈ বাপৰে মিটখন লৈ আহাত ভাই ইমান কষ্ট নহয় হা বহুত কষ্ট লাগিছে আজি গম পাই গৈছোঁ। মিটখন হাতখন দি এইটো হাতখনতে চাওঁ। এইটো আমি এতিয়া কি পালোঁ, এটা গৰৈ পাই গ'লোঁ। এতিয়া আমাৰ 3টা মাছ হৈ গ'ল। প্ৰথম দিনাখনে 3টা। কি কয় এইটো ভৰাই দিওঁ। আকৌ এটা পাই গ'ল। এইটো আমি মাছ পায়ে আছোঁ বুজিছে নাই, চটপটাই আছে। Hey dosto, welcome to my YouTube channel Hirox Vlog. আজি মানে ৰাতিপুৱা শুই উঠি কথা এটা ভাবিলোঁ। কি ভাবিলোঁ জানেনে? বোলো মই যেন শুওঁ, তাৰ আগত ভেকশ্যনটো কিয় কৰিব লাগে? অলপ সময় হয় নহয় ক'লে? আমি যেন শুওঁ, টোপনি যোৱাৰ আগত 5 মিনিট বা 10 মিনিট, কিছুমান এঘণ্টা আধা ঘণ্টাও গুচি যায়। ভেকশ্যন কিয় কৰে? মানুহ টোপনি যোৱাৰ আগত ভেকশ্যনটো কিয় কৰে কচোন? টোপনি যাবলৈ সেইটো কিয় কওকচোন? মানে জমনি লাগে কথাবিলাক। আৰু কেইটামান কথা আছে কম, এতিয়া আমি ভিডিঅ'টো কি কৰিম চাই থাকক। লগতে এটা ওপৰত এটা ভিডিঅ' তলত এটা এটা টেলেণ্ট লাগিব এইবিলাক। সেই দোস্তো এতিয়া আমি মাছ মাৰি হৈ গ'ল। পূৰা 9টা বাজিত ঘৰলৈ গৈছোঁ। ঘৰত একদম ধুনীয়া টাইমত, কমচে কম 9:30 আহিছোঁ। 9টা বজাত গুচি গৈছোঁ। কি পালোঁ, এটা কুচিয়া পাইছোঁ, এই টিকলি চাই। তাৰপিছত এইকেইটা মাছ পাইছোঁ চাওক। এইটো চেঙেলী, এয়া এটা চেঙেলী পাই গ'লোঁ।
তো ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে নতুন নতুন ভিডিঅ' আচৰিত ধৰণেও পাই আহিব যিকোনো ধৰণৰ ভিডিঅ' পাই থাকিব খালি ব্লগিঙৰ টাইপত 7টা মই কোৱা নাই 7-8টা কিবা এটা মই 7-8টা 7টা কৈছে তুমি 8টাইটো জঁপিয়াই গৈ আছে তো থেংক ইউ গাইজ ভিডিঅ' সেইফালেদি আমি ক'ৰবাত যাব লাগিব এতিয়া জংঘলে মংঘলে তো ভিডিঅ'টো চাই কেনেকুৱা পালে একদম প্ৰেছাৰ উঠি গৈছে দেই